আজি অসম বিধানসভাত অসমত চলি থকা চৰকাৰৰ দ্বাৰা চলি থকা যি এনকাউণ্টাৰ বা ভুৱা এনকাউণ্টাৰ বা হত্যাকাণ্ড অভিযুক্তক হত্যা কৰা ঘটনা সন্দৰ্ভত মই এটা প্ৰশ্ন উত্থাপন কৰিছিলোঁ। মই ষ্টাৰ কুৱেশ্যনে দিছিলোঁ, আনষ্টাৰ্ড হৈ আহিলে, লিখিত প্ৰশ্ন উত্তৰ আহিলে। এই প্ৰশ্নৰ উত্তৰত কৈছে যে 1 মে 2021 তাৰিখৰ পৰা 15 আগষ্টলৈকে অসমত এতিয়ালৈকে ভুৱা এনকাউণ্টাৰ পুলিচৰ জিম্মাত মৃত্যুবৰণ কৰিছে 19জন মানুহে আৰু 108জন মানুহ আঘাতপ্ৰাপ্ত হৈছে। আৰু কোৱা হৈছে যে এই ভুৱা এনকাউণ্টাৰ ঘটনাৰ 32টা ঘটনাৰ তদন্ত হৈছে, দণ্ডাধীশ পৰ্যায়ৰ তদন্ত। আপোনালোকে সকলোৱে জানে যে পুলিচৰ জিম্মাত যদি কোনোবা মানুহ মৃত্যু ঘটে তেতিয়া সকলো ঘটনাৰেই দণ্ডাধীশ পৰ্যায়ৰ তদন্ত হ'ব লাগে, কিন্তু এইটো হোৱা নাই। আজিৰ এই উত্তৰে এইটো প্ৰমাণিত কৰিছে। আনহাতে আমি দেখিছোঁ যে এই ভুৱা এনকাউণ্টাৰ ঘটনা যিমানবিলাক এনেকুৱা ধৰণৰ মৃত্যুবৰণ বা আঘাতপ্ৰাপ্ত কৰাৰ ঘটনা ঘটিছে, সেই ঘটনাবিলাকৰ ওপৰত কোনো ধৰণৰ সকলো গোচৰবিলাকৰ ওপৰত কোনো ধৰণৰ কেছ আৰোপ কৰা হোৱা নাই। কেছ দিব লাগে। যদি এনেকুৱা এটা ঘটনা ঘটে লগে লগে গভৰ্ণমেণ্টে চমতে এটা কেছ দিব লাগে, কিন্তু এইটো কৰা নাই। এইটো ইয়াত প্ৰমাণিত হৈছে। আজি বিজেপি চৰকাৰখন হত্যাকাৰীৰ চৰকাৰ। এই চৰকাৰখনে অভিযুক্তক গুলীয়াই হত্যা কৰে। এই কথাটো আকৌ এবাৰ আজি এই প্ৰশ্নবিলাকৰ উত্তৰৰ জৰিয়তে প্ৰমাণিত হ'ল। আমি ভুৱা এনকাউণ্টাৰ বিৰোধিতা কৰোঁ আৰু অসমত ভুৱা এনকাউণ্টাৰ বন্ধ কৰিবৰ কাৰণে গৃহমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দাবী উত্থাপন কৰিছোঁ।